শুনিবলৈ বেয়া যে ছ'চিয়েল মিডিয়াত যিটো কৈছে যে যিটো ৰাম টুপি দিয়া বুলি কয় এতিয়া নাই তেনেকুৱা কথা নকব নিতুমণি শইকীয়া এতিয়া মেইন কথা আপুনি এটা এষ্টাব্লিছ কৰিব বিচাৰিছে আপুনি যিটো তাৰ ফল অহাৰ সম্ভাৱনা আছে বুলি আপুনি কৈ আছে আপুনি তাৰমানে কি বিজেপি জয় হ'ব ইত্যাদিত আপোনাৰ কিবা খং উঠিছে আপুনি বাৰে বাৰে প্ৰতিমান কৰিব বিচাৰিছে তো মিছা কথা আপোনালোকে ভুল নাযাব আপুনি তেনেকুৱা এটা ৰিফ্লেকশ্যন ইউ ৱান্ট টু সে দ্যাট বিজেপি ইজ নট গোইং টু উইন ইউ ৱান্ট টু এষ্টাব্লিছ দ্যাট আপুনি ৰাম টুপি কথা কিয় ক'ব শুনক আপুনি ৰাম টুপি শব্দটো উঠাই লওক কি কথা ক'ব লাগিছে এটা ৰাষ্ট্ৰীয় দলক আপুনি ৰাম টুপি বুলি ক'ব আপুনি কথা কোৱাবিলাক চব এটা আপোনাৰ মুখত এইটো শুনিবলৈ ভাল কিন্তু নিতুমণি শইকীয়াৰ দৰে এগৰাকী অতি সংবেদনশীল সাংবাদিকে কিয় ৰাম টুপি শব্দ তেনেকুৱা নক'ব এখেতে ক'ব পাৰে এখেতে কালচাৰ কিন্তু অতি সংবেদনশীল বুদ্ধিদীপ নিতুমণি শইকীয়া ৰ'ব আপোনালোকে মই খুব ভদ্ৰভাৱে কৈ আছো আপোনালোকে ইয়াত ইণ্টাৰপ্ৰেট নকৰিব এনেকৈ ইণ্টাৰপ্ৰেট নকৰিব আপুনি এনেকৈ ইণ্টাৰপ্ৰেট নকৰিব মই মানৱ ৰেকৰ্ড কৈছো পবিত্ৰ মাৰ্ঘেৰিটাকো কৈছো মই যিটো কথা সুধি আছো মই ৰাহুল গৌতমক যিটো কথা সুধি আছো মোক কথাটো